ধুবুৰীত সংঘটিত হৈছে ভয়ংকৰ মাৰপিটৰ ঘটনা। ধুবুৰী গৌৰীপুৰ আলমগঞ্জ হস্তখণ্ডৰ অষ্টমীৰাচৰ গাঁৱত মাটিবাৰী কেন্দ্ৰ কৰি সংঘটিত হয় ভয়ংকৰ মাৰপিটৰ ঘটনা। মাৰপিটৰ ফলতেই সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় তিনি ভাই ককাইক। জানিব পৰা মতে দীৰ্ঘদিনৰ পৰা এডোখৰ মাটিক লৈ চলি আছিল সংঘাত, আৰু এই কাজিয়াৰ সংঘাত ইমানেই বেছি বেয়ালৈ ঢাল খালে যাৰ ফলত সংকটজনক অৱস্থাত তিনিজন ভাই ককাই গৌৰীপুৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয়। আহত তিনিজন হৈছে ৰফিক আলীৰ তিনি পুত্ৰ নাছিৰুদ্দিন, হাফিজুৰ ৰহমান আৰু আব্দুল কুদ্দুছ। ঘটনাক লৈ সমগ্ৰ অঞ্চলত চেপা উত্তেজনাই বিৰাজ কৰিছে। মারামারি হয়েছে কাঁঠাল গাছের ডাল কাটিছে, আগর এটা মাটি না ঘটনা আছিল, আগর এটা কাজিয়া হয়েছিল। এইটো আব্দুল বাতেনে মারিছে, খালেক মারছে, এই নুরুল মারছে, বাবু মারছে, সাইজুদ্দি মারছে, রেজাক মারছে, রাইজুদ্দি মারছে, সাইফুর মারছে। কিমানজনক আহত কৰিছে? আৰু তিনজন মানুহ আহত হৈছে। কেনেকুৱা অৱস্থা বৰ্তমান? এইটো বৰ্তমান এইটো মৰে নেকি এতিয়া? মানে অৱস্থা বহুত বেয়া। বৰ্তমান ক'ত আছে? বৰ্তমান গৌৰীপুৰ হস্পিটেলত আছে। এতিয়া তাৰমানে আগত কিবা কেঁচালৰ কিবা সূত্ৰপাত আছিল? আগত মাটি নিয়া কেঁচাল আছিল বহুত দিন আগত, এতিয়া এটা কেঁচাল হৈছিল। সিহঁতৰ মাজত কি সম্পৰ্ক? কি চাচা ভাতিজা, খুৰা আৰু ভাতিজা? হ্যাঁ, খুৰা আৰু ভাতিজা। খুৰাই মাৰিলে নে ভাতিজাই মাৰিলে? এইটো খুৰাই মাৰিছে। খুৰাই ভাতিজাসকলক মাৰিছে? তিনিটাই ভাই ককাই? তিনিটা ভাই ককাক মাৰিছে, তিনিটা ভাইক মাৰিছে। এতিয়া ডক্টৰে কি কৈছে অৱস্থাৰ কথা? এইটো ডক্টৰে কৈছে বেয়া অৱস্থা, ৰেফাৰ কৰিব। মুখৰ পৰা টেষ্ট ওলাই আছে, আৰু এইটো মৰে নাই, এইটো বাছে, এইটো মই ক'ব নোৱাৰোঁ। বহুত অৱস্থা বেয়া। খোলা নাই বাবু হাতে মানে গেলি কোনো কিছু নাই, মানুষ